অস্থিৰ বেগৰ পৰশ লোৱানা অভিমানী দুচকুৰ শান্তি দিয়ানা জুবিন দা জিন্দাবাদ। এই কটি চলি গানটো ভালেছি না? কেনে লাগছি? গান গাবি ৰয় ভাই, এই হেন্দক দেখছা নাই? পিছত বহি কিবা কৰছি দেউতাই বা তাৰ গাৰ্লফ্ৰেণ্ডক নাচাই কিয়া। তাৰ বেটাৰ কটিত মাংস নাই, বেটাইনো কেনেকৈ পুতেছি ইমান থৌগা পিটো। তাক কিন্তু মানছো দে ভাই, তাহাঁতৰ প্ৰেম নাচাই কিয়া। ক্লাছৰুমৰ ভিতৰতো প্ৰেম তাহাঁতৰ। মান খাব ই চবৰে, ই খচ্চৰ চলিয়ে বাপ্পা ঐ। হয় দে, ঠিক কৈছা। তাৰ কটিত মাংস নাই, কিন্তু বেটাই পাল্লি ডেইলি সদায় নতুন নতুন আপি পতাব বিচাৰে। চালা মোৰ এনাই গেল, আজিক লাগি আপি এটা পতাব পৰা নাই। বেটা তোক কোনে পাত্তাই নিদিয়ে, তই ক'ৰ পৰা আপি পতাবি? এ চুপ থাক তই, কথাই নাপাবি। কটিত জুই লাগে দিম, গম পাবি। এনেই তোৰ নাম কটি চলি দিয়া নাই মই, একদম চুপ থাক। চাৰে 11 টাইম হৈছে এতিয়া, গম পালি না? সিহঁতক আজি মজা দিব। আজি ৰ চাৰে বাপেৰে আজি সিহঁতৰ প্ৰেম লীলা ওলাই যাব মুখেদি আজি। কি চলি ভালে আছ না তহঁতে? না কৰোণা চৰোণা হৈছে? ছাৰ একদম বিন্দাছ আছো, ভেৰি ফাইন ভেৰি ফাইন। দে ঠিকে আছে দে, প্ৰশ্ন সুধিম দে, বুজছা না? উত্তৰ দিবি। অ' মাই গড, ছাৰে প্ৰশ্ন সুধিব। মইনো কিয় মাত দিছিলোঁ এটা পাতকে। মই আজি শেষ দে, কিবা সুধে আজি আকৌতো ক'বা নোৱাৰোঁ। পঢ়া পাতিও নাই, ক'বা নোৱাৰে। যি হ'ব দেখা যাব দে, বাদ দিয়া, উপায় নাই। অ' ছাৰ পিছত দেখি অলপ চাব, আকলাই আমাক চকু দিলে নহ'ব কিন্তু। হয় নেকি? দে হ'ব দে, চবকে চাম আজি বাপেকে। ৰ তহঁতে কি কৰি আছ দেউতাই পিছত বহি? কিহৰ এই গৰমত গাত গা লাগি বহি আছা? দূৰে দূৰে পৰ দেউতাই। বাথ দেচোন থিয়া দি তই। অ' ছাৰ কওক, আপুনি কিবা সদায় মোকে থিয়া কৰে থাকে। বাকীগিলাকো মাতিব, সিহঁতকো থিয়া দিব ক'ব। ফফলা আছে, কান্দুৰা আছে, সিহঁতকো সুধিব লাগে। চলি বেলেগৰ কথা বাদ দি, কান্দুৰাই প্ৰেম কৰি থাকান্তে সি দহন নামে গৈছি, তয়ে ভাল হ'ব লাগিব। নহ'লে মোক বাইপেৰে ক'ব যে কলিতা মাষ্টৰে চলিটো মোৰ বেয়া কৰিলাক। ফফলাক মাতিম দে, তই টেনশ্যন নলবি। হ'ব দে বুঢ়া শগুন, বেটা মাষ্টৰ জহন নামে যাবি তই মৰবাৰ দিনা গাঁৱৰ মানুহক গাহৰি ভাত খুৱাম মই। লাগলি মাটিয়ে বেছি দিম, পইচা ধাৰ কৰিম। চলি মুখৰ ভিতৰত কি ফুচফুচে আছা? তই মোক কওঁ, পৃথিৱীৰ চবতকে বেগী বস্তু কি? সঁচকে কওঁ। হাও ছাৰে দেখোন কি সহজ প্ৰশ্ন সোধে। ভাবাই নাছিলোঁ ইমান সহজ প্ৰশ্ন সুধিব বুলি। ছাৰে সঁচাই কি ইমান ঢিলা ঢিলা প্ৰশ্ন মাখা সোধে। সৰু পেনঘণ্টা চলি এটা জানবয়ে। অ' ছাৰ পৃথিৱীৰ ভিতৰত চবতকে বেগী বস্তু কি জানে না? মই কৈছোঁ শুনক, মোৰ ফাদাৰৰ কেটিএম খান ছাৰ। যিমানে পিক আপ দিব সিমানে দৌৰিব। আপোনাৰ যিহে এলেমেল ভেচপা এইখান, কোন হাপৰ দিনৰে ভেচপা। কোনোবা দিনা আপোনাৰ এই ভেচপাখনত তেল নহ'ব, কোনোবা দিনা আগবাৰে বাংহাতে হালে দিব, আগহাতে হালে দিব। এখন কিবা গাড়ী হ'ল নেকি আপোনাৰ? খেচৰা না খেচৰাই তই মস্ত খচ্চৰ, ক'ত চিধা হবি তই? আৰু দিনে দিনে গাধা হৈ যাই আছা। বাইপেৰে বাইক আছে বুলি ময়ো জানো, তই সেই বাইকখন পৃথিৱীৰ ভিতৰত বেগী বস্তু বুলি ক'বা আহিছা? চালা চলি কি হ'ব তোৰ লগত? পৃথিৱীৰ ভিতৰত বেগী বস্তু কি জানানা? মনটো। কিনো কয় ছাৰে? মোৰ সন্দেহ হৈছে ই সঁচাই মাষ্টৰে না। মনটোনো কেনেকৈ বেগী বস্তু হ'ব? ক'বা নোৱাৰোঁ দে। না তাৰ হাত আছে, না ভৰি আছে, না চাকা আছে যে লৰিব পাৰিব দাৰিব পাৰিব। ই মাষ্টৰে একো নাজনে নাপায়। ছাৰত ততে পঢ়বা নোৱাৰাৰ, নহ'লে যেখনি জানো সেইখিনি নাজনা হৈ যাম। সদায় ভুল কৰি শিকাবহে জানে। তই কি ফালবি জানা গৈছি দে। বহি যাক তই। বাপ্পাই পাইছিলোঁ দে। থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ। দেচো ফফলা তই উঠ। নালকে দে উঠবাই বহি বহি আকৌ। তই মোক কওঁ, মোৰ জীৱনৰ লক্ষ্য কি? ছাৰে কি পাগলা হ'ল নাকি? না মাল চাল খাইছি ক'ৰবাত থাকি? ক'বা নোৱাৰা দে ভাই, কি হৈছে? ছাৰৰ জীৱনৰ লক্ষ্য মইনো কেনেকৈ জানিম? ছাৰৰ হাই প্ৰেছাৰ উঠা নাইতো, ক'বা নোৱাৰোঁ দে। অ' ছাৰ বন্ধ নকৰিব। আপোনাৰ জীৱনৰ লক্ষ্য মই কেনেকৈ জানিম নো? আপুনিহে জানিব আপোনাৰ জীৱনৰ লক্ষ্য, মই যে নাজানো ছাৰ। হৰি কিনো ছাত্ৰ পালো একাটা। মাথা খাই ফেলছি দে চালা। চাকৰি বাদে দিব লাগিব যেন পাইছোঁ। আৰু কিয় আজি মাষ্টৰ হৈছিলোঁ, মই যদি ঘৰতে খেতি কৰিলোঁ হয়। মানে চলিকেইটাইও সঁচাই দে। শিকাংতে চলিকেইটাইও দিনক দিনে গাধা হৈ যাই আছে। পঢ়াৰ প্ৰতি ইচ্ছা নাই, ঘৰত যাই মোবাইল টিপব, পাবজি খেলিব। মই এতিয়া একলা শিকালি হ'ব নেকি? চলি মেখা সঁচাই ইচ্ছা কোনোবা দিনা ধৰা সাপ কোব দিম।
অ' ছাৰ আপুনি সঁচাই চাকৰি বাদ দিব নেকি দিয়ক ভালে হ'ব দিয়ক এনেও আপুনি মস্ত বৰ কৰে আমাক এই যি কৰা কৰি থাক মই যাম দে